নমস্কাৰ স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ' লৈ আৰু আজি মই আছো আমাৰ বৰপেটাত আৰু বৰপেটাত বহুত নিয়া এতিয়া কমপ্লেইন আছিল যে বৰপেটাত এটা সিনেমা হল নাই ভাল সিনেমা হল এটা নাই কিন্তু মোৰ পিছফালে দেখি আছে এটা আপোনালোকে খুব সুন্দৰ সিনেমা হল ইউকে সিনেমাস আৰু খুব সুন্দৰকৈ খুব ধুনীয়াকৈ খুব লাক্সাৰি ডিজাইনত বনাইছে এই সিনেমা হলটো আৰু আজি সিনেমা হলটো ওপেন হ'ব ককাই দেউতা নাতি হাতী টুৰে গতিকে বুলক যাও আপোনালোকক দেখাও সিনেমা হলৰ ভিতৰত কেনেকুৱা পৰিবেশ কেনেকুৱা সিট কেনেকুৱা স্ক্ৰিন গুটেখিনি চাব পাৰিব আৰু এতিয়াৰ পৰা আপোনালোকে বৰপেটা টাউনত ভাল সিনেমা হলৰ অভাৱ নাপাব গতিকে চাবলৈ আহিব পাৰিব আৰু আজিৰ পৰা আপোনাৰ ককাই দেউতা নাতি আৰু হাতী 2 ছবিখন ইয়াত চলিব প্ৰথম প্ৰদৰ্শনীৰ পৰা আপোনালোকে দেখিবলৈ পাব এই ছবিখন আৰু টিকেট ইতিমধ্যে বুক মাই শ্ব'ত উপলব্ধ আছে গতিকে আপোনালোকে বুক মাই শ্ব'ৰ পৰা টিকট ক্ৰয় কৰিব পাৰে আৰু আহিব পাৰে ইউকে চিনেমাস আৰু এতিয়া মই চিনাকি কৰাই দিব বিচাৰিছো এই সুন্দৰ দেখিছে সুন্দৰ এটা সিনেমা হল বৰপেটাত সিনেমা হলৰ কেনেকুৱা অভাৱ আছিল মই অলৰেডি ক'লো আপোনালোকক এয়া মোৰ বন্ধু উদ্ধৱ আমি একেলগে পঢ়া আছিলো আৰু ভাল লাগিছে বিশেষকৈ উদ্ধৱ আৰু উদ্ধৱৰ দাদা আৰু ভাইটি তিনিগৰাকী আছে তেওঁলোকে ইউকে এণ্টাৰপ্ৰাইজ আৰু সেইকাৰণে ইউকে চিনেমাস নাম দিয়া হৈছে বহুত এটা ভাল পদক্ষেপ মানে সকলোৱে ভাল পাইছে মই যিমান অলৰেডি ইতিমধ্যে আমি গৈ কথা পাতো যিখিনি মই ফটোজ ভিডিঅ' দিছো সকলোৱে কৈছে যে বৰপেটাত এটা সিনেমা হল দৰকাৰ আছিল কিন্তু ইমান ধুনীয়া সিনেমা হল এটা বনাব বুলি কোনো ভবা নাছিল তাৰ মানে আমিও বনতে মানে ইমান তাৰ মানে লাক্সাৰিয়াছ বুলি ক'ব পাৰি আৰু ধুনীয়া তাৰ মানে সো কেনেকৈ পৰিকল্পনা হৈছিল পৰিকল্পনাটো মানে এনে যে মানে বৰপেটাত আমি সব গুৱাহাটীত মুভি চাও বেলেগ বেলেগ জায়গাত মুভি চাও চাওতে মানে এনে ফিলিং যে বৰপেটাত আমাৰ সিনেমা হল এটা নাই হয় সিনেমা হলটো লাগে বুলি ভাবে ঠিক আছে সিনেমা হল এটা ট্ৰাই কৰিলো মানে বনাওতে মানে প্লেনিংটো বেছি হৈ গৈ আছে গৈ এতিয়া মানে এটো পৰ্যায়ত আহি পালো যে আজি ককা দেউতাৰ হাতী নাতি আমি চলাব পাৰিছো এতিয়া আছো লবিত আৰু লবিত অহাৰ লগে মই চিনাকি কৰাই দিছো তুমি চিনাকি কৰাই দিয়া এই তিনিগৰাকী ভাই মোৰ দাদা কুলজিত তালুকদাৰ মোৰ ভাইটি গুণজিত তালুকদাৰ আৰু ভূষণটো মোৰ লগৰে আমি একেলগে পঢ়া হয় সো চিনাকি কৰাই দিলো এতিয়া আহিছো আমাৰ খুব ধুনীয়া লবিটো বহুত ভাল লাগিছে কিন্তু দেই এই উদ্ধৱ প্ৰথম বৰপেটাৰ প্ৰাণৰ হোলী কাৰণ বৰপেটা বুলি ক'লে আপোনালোকে সকলোৱে জানে আমাৰ বৰপেটাৰ হোলী গোটেই পৃথিৱী বিখ্যাত আৰু এইটো ধুনীয়াকৈ বৰপেটাৰ প্ৰাণৰ হোলী এইখিনি ধুনীয়া লাগিছে এই কনচেপ্টটো সো এই কনচেপ্টটো দিছে ভাল লাগিছে কিন্তু দেই এটো মানে তোমাৰ কি যে আহিয়ে মানুহৰ মানে এট্ৰাকচনটো অলপ বেলেগ হৈ যায় হয় মানে হোলীটো আহে মানে কল লগালক গাত এটা বেলেগ জোচ আহে তো এনে ফাৰ্স্ট এন্ট্ৰিতে প্ৰাণৰ হোলী হয় আৰু ইফালে আমাৰ বৰপেটাৰ বৰেণ্য যিবিলাক শিল্পী আছে আপোনাৰ সাহিত্যিক আছে গোটেইবিলাকৰ ফটো দিয়া আছে এইফালে এইখিনি দেখাই দিয়া এটো ডক্টৰ অম্বিকাগিৰি ৰায়চৌধুৰী ব্ৰজনাথ শৰ্মা গোটেইবিলাক আমাৰ বৰেণ্য বৰপেটীয়াবিলাকৰ ইয়াত ফটো দিয়া আছে তাৰপৰা এইফালে আহক এইফালে দেখাই আছো আমাৰ সত্ৰ নগৰী এইফালে আমাৰ আমি যেহেতু সত্ৰ নগৰীৰ গতিকে আমাৰ গোটেই সত্ৰখনৰ গোটেইখিনি আছে আমাৰ বৰপেটা সত্ৰ তাৰপিছত পাটবাহী সত্ৰ গণককুছি সত্ৰ গোটেইখিনি আছে বাৰাদি সত্ৰ এইফালে আহিদা গোটেইখিনি আছে ইয়াত গোটেইখিনি মানে এটা সত্ৰখনৰ যেটা আমাৰ যেহেতু বৰপেটা সত্ৰৰ মানুহ আমি এটা মানে কনসেপ্ট অলপ মানুহবিলাক হয় আৰু এইফালে আছে পখলা গোহাঁই থান এইফালে পখলা গোহাঁই থানৰ বিষয়ে অকণমান মানুহক কৈ দিয়ক মইতো জানো পখলা গোহাঁই থান একচুৱেলি বৰপেটা জিলাৰ বৰবিলাত অৱস্থিত আৰু ইয়াৰ আপোনাৰ মানস বহুত দূৰৰ পৰা মানুহ আহে সো সেইটো ইয়াত দিয়া হৈছে পখলা গোহাঁই থান দেখিছে ইয়াতে কাঁহ পিতলৰ শিল্প সৰ্থেবাৰী আমাৰ বৰপেটাৰ গৌৰৱ এইটো আতচবাজিটো দিয়া হৈছে বৰপেটা বিখ্যাত আতচবাজি গোহাঁই থান হয় গৰখীয়া গোহাঁই থান হয় এইফালে দিয়া হৈছে আৰু এইফালে জ্যোতিপ্ৰসাদ আগৰৱালা হয় মানুহ প্ৰথম চলচ্চিত্ৰত ৰাখিছো 5 টান দি হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মতহৰ্য ফণী শৰ্মা হয় আৰু এইফালে লবিটো বহুত ধুনীয়া লাগিছে ইফালে আপোনাৰ ৱাশৰুম আছে কিং এণ্ড কুইন ডাঙৰ গোটেইখিনি লবিটো কেতিয়া ভাবিছিলা যে বৰপেটাত এটা চিনেমা হল লাগে মানে যেতিয়া আমি এই মাটিটো আমি কৰোণাৰ টাইমত লোৱা গৈছিল লৈ কিনে ভাবি আছিলোঁ গোটেইবিলাকে আলোচনা কৰিছিলোঁ যে কি কৰোঁ কি কৰিলে বেছি বেটাৰ হ'ব মাইণ্ডত আহিলে যে এটা চিনেমা হল লাগে বৰপেটাত যেহেতু আমি মেনকা চিনেমা হল আছিল বন্ধ হৈ গ'ল তাৰপিছত তেতিয়াৰ পৰা আমি চিনেমা চাব নাপাওঁ ইয়াৰে মানুহবিলাকে গৈ আছে বঙাইগাঁৱত গৈ পাঠশালা বৰপেটা ৰোডত
গোটেইবিলাক মানুহ তাত গৈ চাব যাই আছে কিন্তু ইয়াত নাছিলে তো সেই মাইণ্ডটো লৈ কিনে আমি ভাবিলোঁ যে ইয়াতে এটা চিনেমা হল লাগে আমাক বৰপেটাবাসী তো সেইটো ভাবি প্ৰথম কনচেপ্টটো আহিল বনোৱা আজি সেইটো সপোনটো পুৰা হ'ল হয় আৰু এইফালে আমাৰ হাৰ্ট ক্লাব মহানায়ক জুবিনদাৰ ফটো এইখন জুবিনদাৰ ফটোখন বহুত ধুনীয়া লাগিছে একেবাৰে ধুনীয়াকৈ জিলিকি আছে হয় আৰু এইফালে আমাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ এখন ফটো আৰু এইটো বাজি চাগে ন বাজি আছে এইটো বাজি ধুনীয়াকৈ বাজি আছে এমাহমান গ'ল এইটো ন অনলাইনত অৰ্ডাৰ দিলোঁ এবাৰ আহিলে বেয়া ওলাই গ'ল ভাঙি চিঙি তাৰপিছত বহুত বিচাৰি ওলালোঁ এইটো বঢ়িয়া বঢ়িয়া জুবিন দাক আমি ধুনীয়া কৰি শ্ৰদ্ধাঞ্জলি দিছোঁ খালি মনত এটা আশেষ থাকি গ'ল জুবিন দাৰ লগত মোৰ ফটো এখন নাই উৎফ নাপালোঁ মানে ইমান আশা আছিলে জুবিন দাক ভাবিছিলোঁ বিহুত আমাৰ গাঁৱত বাতিগুৰিয়াত বিহুত মাতিম কিন্তু মানে মনৰ কথা মনতে থাকি গ'ল সেই ভাবি কিনে মানে কি যে জুবিন দাক সদায় ৰাখিম এনেকৈ আৰু এইটো আমি ডিজিটেল কৰি দিছোঁ জুবিন দাৰ গোটেই ডে ওৱানৰ পৰা এণ্ডিঙলৈকে যিমান ফটো ভিডিঅ' ইয়াতে চব মানে নন ষ্টপ চলি থাকিব এটা গোটেই প্লেনিং কৰোঁতে এনেকুৱা হ'ল মানে অডিটৰিয়ামটো বহুত ডাঙৰ হৈ গ'ল ডাঙৰ তাৰপিছত 200 150 প্লেনিং আছিল তাৰপিছত চিট কেপাচিটি বঢ়াব পাৰিলোঁ তাৰপিছত 200 কৰি দিলোঁ 200 কৰি তাৰপিছত যেতিয়া আমি চিট এই ৰুমত যেতিয়া বেলেগত তুমি মুভি চাব যাবা এই চিটৰ এইটো 22 ইঞ্চি থাকে আমাৰ এইটো চোৱা মাৰি চোৱা 24 ইঞ্চি ডাঙৰ আৰু বহি পুৰা ফুল্লি কমফৰ্টেবল ধুনীয়া 200 সিট আছে 200 সিট আছে আৰু ক্লাছ কি ক্লাছ আছে ডায়মণ্ড গোল্ড সিলভাৰ আৰু আমাৰ পিছফালে ৰিক্লাইনাৰো আছে এবাৰ দেখা যাও আহাচোন ৰিক্লাইনাৰ দেখাই দিও অকণমান চাও বেবি আইটো এইটো তুমি বহা এইটো ডায়মণ্ড ডায়মণ্ড সিট ধুনীয়া ব্লক স্ক্ৰিনখন চাও অকণমান স্ক্ৰিনৰ কোৱালিটি কেনেকুৱা স্ক্ৰিন 2D স্ক্ৰিন আৰু সাউন্ড তোমাৰ ডলবিনৰ সাউন্ড আৰু সাউন্ড তোমাৰ আমাৰ ইয়াতে 4K আৰু এইটো কি কয় স্পিকাৰৰ যতীন বৰাৰ আহি প্ৰথম একবাৰ বহি চাই গৈছে যতীন বৰা কৈছে সাউন্ডৰ কোৱালিটি ইজ বেষ্ট যতীন বৰা বহি নিজে চাই গৈছে যে সাউন্ডৰ কোৱালিটি ইমান ধুনীয়া হৈছে তাকে মই ৰাতুল বাছনিক থেংক ইউ কৈছোঁ আৰু স্ক্ৰিনখন আমাৰ আছে এইফালে আছে 36 কিমান আৰু 16 ইমান ডাঙৰ স্ক্ৰিন আমাৰ হাইটটো 16 16 মিটাৰ আৰু ইমান ডাঙৰ স্ক্ৰিন আমাৰ লোৱাৰ আসামত নাই স্ক্ৰিনখন বহুত ডাঙৰ হয় মোৰ এটা ভাল লাগিছে ইয়াতে মই উদ্ধৱকটো ক'লে মোৰ লগত একেলগে পঢ়া মোৰ বন্ধু কিন্তু তিনিগৰাকী ভাতৃ আৰু তিনিগৰাকী বোৱাৰী আছে বোৱাৰীকেইগৰাকীৰ লগত মই চিনাকি কৰাই দিব উদ্ধৱে আৰু লগত এটা ভাল লাগিছে গোটেইখিনি একেলগে তেওঁলোকে ব্যৱসায় কৰি আছে আৰু একেলগে চিনেমা হলৰ পৰিকল্পনা কৰি চিনেমা হল খুলি আৰু বিভিন্ন ব্যৱসায়ো কৰি আছে উদ্ধৱ অকণমান চিনাকি কৰাই দিয়ে মোৰ ৱাইফ ৰেখামণি চৌধুৰী মোৰ বৌ পল্লৱী কলিতা আৰু মোৰ ভাই বোৱাৰী ধীৰাশ্ৰী তালুকদাৰ হয় আৰু বাকী কোৱা বন্ডিংটোৰ কথা কোৱা তোমালোকৰ অকণমান একেলগে আজিকালি ফেমিলিবিলাক জেনেৰেলি কি হয় বিয়া হোৱাৰ পিছত অলপ বেলেগ ধৰণৰ হৈ যায় আমাৰ কিন্তু আজিলৈকে তেনেকুৱা হোৱা নাই মই ফাৰ্ষ্ট বিয়া পাতিছোঁ দাদাত কৰি মই ফাৰ্ষ্ট বিয়া পাতিছোঁ মাজৰ 5 মাহৰ ডিফাৰেন্স কিন্তু দাদা আৰু মোৰ এংগেজমেণ্ট মোৰ বিয়াৰ আগতে হৈছে তাৰপিছতে বিয়া পাতিছোঁ আৰু আমি ঘৰত এনেকৈ সদায় একেলগে থাকোঁ ৰাতিপুৱা ব্ৰেকফাষ্টটো একেলগে কৰোঁ তাৰপিছত তোমাৰ দিনততো একেলগে খোৱা নহয় ৰাতি আমি যদি থাকোঁ একেলগে যাওঁ ফিল্ম চাব গ'লেও বাহিৰত ট্ৰিপত গ'লেও গোটেইবিলাক ইন্টাৰনেশ্যনেল ট্ৰিপ হওক বা কি চব আৰু তাৰমানে একেলগে বিজনেছত পইচা ইনকাম কৰিলেও খৰচো একেলগে কৰে আমাৰ একাউণ্ট এটাই আৰু মানে এতিয়া কি হয় আমি গোটেইবিলাক লগ হৈ থাকো ন আমাৰ গোটেইবিলাক লগ হৈ কাম কৰা মেটছেট মিলি আমি 16 জন তাৰে যদি এজনো নাথাকে হয় 15 জন কিন্তু আমাৰ মতে কি আজি মানুহে নাই খালি তেনেকুৱা কিন্তু আছো কিন্তু মানে 15 জন বা তাৰে যদি দুজনো নাথাকে থাকো 14 জন তেতিয়া মানে কি আজি দেখোন কোনোৱে নাই আৰু আমাৰ এতিয়া কি হৈছে ঘৰত 12টা মাহত 13টা উৎসৱ হৈছে আমি হলো 6টা বাচ্চা 4টা 6 4 10টা মা দেউতা 11 12 আইতা আছে 13 আৰু খুৰা খুৰী মা এনেহেন কৰি আমাৰ ঘৰত মুঠতে 12টা মাহত 13টা উৎসৱ হৈ থাকে মাহে সৰু সুৰা কিবা নহ'লে কিবা মানে
বাৰ্থডেও মানে জানুৱাৰী ফেব্ৰুৱাৰী একদম প্ৰত্যেকটা মাহতে মাহতে আছে। কি ইণ্টাৰেষ্টিং এনেতো বাৰু ভাইবিলাকৰ মিল থাকে হওক সদায় ভালে থাকক তেওঁলোকে আৰু আমি যা তিনিজনীও মানে বাহিৰত গ'লে কোনো নকয় আৰু আমাক যা বুলি বাই ভনী বুলিয়ে কয় আৰু আমি এনেকৈ থাকিয়ে ভাল পাওঁ ড্ৰেছিং ষ্টাইল হওক যিকোনো বস্তু হওক আমি ছেম লওঁ ছেম কৰি ভাল পাওঁ আৰু গতিকে ডাঙৰৰ আশীৰ্বাদত আৰু ভগৱানৰ কৃপাত এনেকৈ চলি আছোঁ যাতে আৰু চলি যাব পাৰোঁ আৰু আৰু। ফিল্মত ইণ্টাৰেষ্ট আছে নে নাই আছে একদম। নিজৰ ঘৰৰ চিনেমা হল এতিয়া একদম নাই বহুতো প্ৰেক্টিচ কৰিছিলে হয় আগতে কৰিছিলোঁ সৰু সুৰাকে ডান্সত আছিলোঁ বাৰু আছিলোঁ সৰু এক্টিঙো কৰিছিলোঁ আৰু দাদাৰ মুভি এখন আহি আছে গম পাইছো দেখি আছো ইণ্টাৰেষ্ট আছে নে আছে বঢ়িয়া এতিয়া চাই থাকিল আহিলে ডাইৰেক্ট সোমাই গ'লে ইণ্টাৰেষ্ট আছে নে আছে বঢ়িয়া যি কি নহওক চ' ভাল লাগিলে বেষ্ট অফ লাক শুভকামনা থাকিলে আৰু শেষত ৰাইজক কি ক'বা উদ্ধৱ সকলো বৰপেটাবাসী ৰাইজ বা সকলোৱে কৈছিল চিনেমা হল এটা লাগে বৰপেটা এতিয়াতো আহিল সকলোৱে আৰু বহুত বেছি ভাল এটা ধুনীয়া এটা এটমস্ফিয়াৰ এম্বিয়েন্স দিয়া হৈছে তাৰমানে বস্তু কি ক'বা ৰাইজক মোৰ ৰাইজৰ ওচৰত এটাই প্ৰাৰ্থনা যে চিনেমা হলটো আমি বৰপেটা ৰাইজৰ কাৰণে খুলিছোঁ আৰু বৰপেটাৰ ৰাইজে যাতে আমাক আঁকোৱালি লয় আৰু এই চিনেমা হলটো আমাক আগবঢ়াই লৈ যায় আৰু আমি অসমীয়া চিনেমা লগাইছোঁ ফাৰ্ষ্ট ককাদেউতাৰ হাতী নাতি আমাৰ চিনেমা হলত গোটেই বৰপেটাৰ গোটেই মানুহ এটা মানুহ ঘৰৰ ফেমিলি সৈতে আহক আহি কিনে আমাৰ তাতে উপভোগ কৰক আমাৰ সেইটোৱে কামনা আৰু সেইটো একদম বিনম্ৰভাৱে বৰপেটাৰ ৰাইজৰ ওচৰত অনুৰোধ হয় আৰু বুক মাই শ্ব'ত আপোনালোকে পাব আৰু মই একচুৱেলি সদায় চাই থাকোঁ আমাৰ বৰপেটাৰ প্ৰথম চিনেমা হল মই বুক মাই শ্ব'ত চালোঁ অলৰেডি আহিছে এটা চিনেমা হলে আহিছোঁ আপোনালোকে বুক মাই শ্ব'ত বুক কৰিব পাৰে শুভকামনা থাকিল সকলোলৈকে থেংক ইউ ছ' মাছ অ'কে আমি এতিয়া ভূষণ পাঠক ডাঙৰীয়াক এটা সম্বৰ্ধনা আমি জনাম বুলি ভাবিছোঁ UK চিনেমাৰ তৰফৰ ফালৰ পৰা সম্বৰ্ধনা জনাব থেংক ইউ ছ' মাছ আৰু আৰু দাদাই বঁটাখন দিব বঢ়িয়া মেইন মানুহ আমাৰ ইফালে বহুত দিনৰ পিছত লগ কৰিছোঁ আমাৰ অসমত 20টামান চিনেমা হৈ আছে বৰ্তমান এই কৰি আছোঁ হৈ আছে অঁ বাইদেউ অঁ দেখাই দিয়া Hi.